Diring along bangke thoma bangphu bivo kachonghu abangphu bang phiaphan rongasor kangsai. Pini arkoini phaikre si arni lakhain koira trok duarbaguri constituency ke parlo diring along bangke thoma tumaphan bivo kachonghu abangphu bang phia tumaphan rongasor kangsai. Latum bangke thom ajir dingklui penlo banga bi banga vo kachonghu pu arjulong si rongra datum ribomlo sitame long ledetlo pen ke pinile thota bi kachonghu thekdun longsi rongarat atum nepdun cheksi rat pen ingsailo bangso bangke thomatum aprang penta chonghu piklo lapen police ari dengta chingnang si hemkang samta thaplo sita non le thota chonghu thulilo bangso penajok VDP atum lapen rongarat pen pini ingsai ponlo lapen kachonghu vek bangke thomatuma men lake bhaiti korea jiten munda lapen inut arlosor laila kuruwa pusi pangthek ponlong Haiti ঘৰত ক'ত লকেপুৰ ছাগলী চোৰ কৰিছে কাৰ ছাগলী হয়তো গম পায় ছাগলী কাৰ হয়তো ক'ব পৰা নাই দেই তা কিহৰ কাৰণে চোৰ কৰিছে মানে ৰাতি দুই ৰাতি আছিল বুলি কৈছিলে সেইকাৰণে ওলাই গ'ল এটা কি কম ছাগলীটো চোৰ কৰিলে মালিকৰ কি ক'ব ভুল হ'ল আৰু মাটি চলিলে আৰু আজিৰপৰা নকৰো আৰু নাম কৈ চিন্তা কৰোৱা ঘৰত ক'ত কেইজন ছাগলী লোৱা চোৰ কৰা কেইটা ছাগলী লৈছিলে আগত যদি গা পায় আজি মানে যোৱাকালি আমাৰ ওচৰৰে আমাৰ বিধৱা মাইকী মানুহ তল নাথ বুলি তেখেতৰ এজনী মাইকী ছাগলী মানে যোৱা ৰাতি সন্ধিয়া সময়ত জিতেন মুণ্ডা তাৰপিছতে পুনিৰাম কৰোৱা তাৰপিছতে ভাইটি কৰোৱা বুলি তিনিজনে মিলি পেলাই আৰু এগৰাকী তেওঁলোকৰ লগত মাইকী মানুহ জড়িত আছে তেওঁলোকে ছাগলীজনী কাটি পেলাই তেওঁলোকে ভক্ষণ কৰিলে আৰু ছাগলীজনীৰ পেটত দুটা পোৱালি আমি পাইছোঁ পোৱালি দুটা তেওঁলোকে থৈ দিছে আৰু জনামতে তেওঁলোকে পুতলৰ ছাগলীজনী কাটি পেলাই তিনিজনে খালে তাৰপিছত এতিয়া আমি হাতেলোকে ৰাইজে ধৰিছোঁ ধৰি পেলাই তেওঁলোকক সমস্তখিনি তেওঁলোকৰ ঘৰতো মাংস পাইছোঁ আৰু তেওঁলোকক ভক্ষণ কৰি থকা সময়তে আমি পাইছোঁ আৰু মানে এতিয়া তেওঁলোকৰ যিবিলাক অৱশিষ্ট আছিলে মানে পেটুৰ পৰা ধৰি তেওঁৰ মাথা চাথা পোৱালি দুটা সেইবিলাক আমি এতিয়া আনি পেলাই ৰাইজৰ সহযোগত তেওঁলোকক তিনিজনকে আয়ত্ব কৰিছোঁ আয়ত্ব কৰি পেলাই তেওঁলোকক আনি আজি বস্তুখিনি তেওঁলোকৰ হাতেৰে পঠাইছোঁ আৰু আমি এতিয়ালৈকে প্ৰশাসনৰ ওচৰলৈ যোৱা নাই প্ৰশাসনৰ ওচৰলৈ যোৱা হ'ব নহ'ব সেইটো কথা পৰিয়ালে জনাব বৰ্তমান আমি ইমানখিনিলৈকে প্ৰস্তুত হৈছোঁ আচ্ছা ঠিক আছে সিহঁতো আগৰ পৰা কৰিছিলেনে এহেঁতি আগৰ পৰাই ইহঁতৰ চলি থাকে প্ৰায় আমি কেইবাবাৰো তেওঁলোকক হাতেলিতে ধৰিছোঁ পুলিচলৈও আমি আৰক্ষীলৈও তেওঁলোকৰ হেৰি কৰিছোঁ তেওঁলোকে জেলো খাই আহিছে জেল খাই অহাৰ পিছত অলপ দিন থাকে ভাল হৈ পেলাই তাৰপিছত আকৌ এইটো কামত তেওঁলোকে লাগি যায় তেওঁলোকৰ ঘৰত কোনো পশুধন নাই মানে মুৰ্গী হাঁহ পাৰ ছাগলী একো নাই তেওঁলোকে চব লোকৰ ঘৰৰ পৰাই এইবিলাক চুৰ কৰি আনে গঁৰাল ভাঙি পেলাই আনে বা কাৰোবাৰ ছাগলী গৰু বাহিৰত চৰি থাকিলে সেইবিলাক মাৰ ধৰ কৰি পেলাই তেওঁলোকে ভক্ষণ কৰি থাকে তোমালোকৰ এতিয়া কি কৰিব এতিয়া পুলিচৰ জনাবনে নে কি এতিয়া আমি এতিয়ালৈকে পুলিচৰ ওচৰলৈ যোৱা নাই তাৰমানে কি